নমস্কাৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে কেইদিনমান আগতে অনুষ্ঠিত হোৱা D.El.Ed পেট এক্সাম 2023 ৰিজাল্ট আজি দিনৰ 12 বজাত ঘোষণা কৰা হৈছে। আপোনালোকে যদি এতিয়াও নিজৰ ৰিজাল্ট চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ নিজৰ ৰিজাল্টটো চাব পাৰিব। এয়া চাওক, এইটোৱে হ'ল D.El.Ed পেট এক্সামৰ ৰিজাল্টছ। চ' অফিচ অফ দ্য ডাইৰেক্টৰ, তাৰপিছত আছে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERT আছাম ৰিজাল্টছ অফ এণ্ট্ৰি টেষ্ট PET 2023। প্ৰথমত আছে আমাৰ ইয়াত আজি মানে কি কৰিছে, বস্তুটো ৰিলিজ কৰিছে, সেইকাৰণে 24/9/2023 11:59 প্ৰকাশ পাইছে দিছ PDF। চ' ফাৰ্ষ্ট আছে চিৰিয়েল নম্বৰটো চাব। এইটো হ'ল চিৰিয়েল নম্বৰ, আৰু এইটো পেট ৰোল নম্বৰ, আৰু এইটো হৈছে কেণ্ডিডেট নম্বৰ, ফাদাৰ নেম, ডেট অফ বাৰ্থ। তাৰপিছত আছে এক্সামটো ক'ত অনুষ্ঠিত হৈছে, এক্সাম ভেনিউ নেম, তাৰপিছত পেট মাৰ্কছ, এইটো মাৰ্কছ কিমান পালে, কাট অফ কিমান যাব, এইটো হ'ল মাৰ্কছ। চ' এয়া হ'ল PDF পেট ৰিজাল্টছৰ। বন্ধু বান্ধৱীসকল, এয়া চাওক, লাষ্ট 2546 নম্বৰ চিৰিয়েল নম্বৰ পৰ্যন্ত আছে। আৰু এয়া চাওক, সেইফালে ৰাইট ছাইডত চাব, 0 পৰা -পইণ্টলৈ -3.5লৈও নাম্বাৰ পাইছে। আৰু তলত দিয়া আছে লিষ্ট অফ কেণ্ডিডেট হুজ ৰিজাল্টছ ৱাজ নট এভালুৱেটেড। At last, the PDF is for only Darrang district.